হে গাইছ আপোনালোকৰ কি খবৰ আৰু আছে ভালে নিশ্চয় ভালে থকা কাৰ্য কামনা কৰোঁ আৰু লগতে আজি মই মানে লক্ষী পূজা চাব যাম এই আমাৰ ইয়াত পকোৱাতে বহুত ডাঙৰ লক্ষী পূজা হয় ইয়াত আৰু মোৰ লগত মোৰ লগবিলাক যাব বাছ ৰেডি হৈ আছে বৰ্তমান চাহ খাই আছে নেকি ভাই কাটা বিস্কুটে দি বঢ়িয়া খাই দিয়ক আৰু ভাইও আছে তিলো ভাই গাইছ এতিয়া বৰ্তমান আমি নদী পালোঁ নদী পেলাই নামত পকোৱা লক্ষী পূজাত লগ পাম সকলোকে যাই আছোঁ আৰু এতিয়া মানে খাই লওঁ এই গাইছ চক ইমান লাইন ধৰি গৈছে মানে গাড়ীৰ আমাৰ নলবাৰীৰ ভিতৰত ডাঙৰ লক্ষী পূজাটো বকোৱাত সেইধৰণে গাড়ীৰ লাইন দেখিছে নাই এই আগত অলপমান যায় মানে লক্ষী পূজাৰ প্ৰথম গেটখন পামেই আৰু বলকচোন আজি ভালদৰে আপোনালোকক মই লক্ষী পূজাখন দেখুৱাই দিওঁ আৰু আপোনালোকে চক ভিডিঅ'টো লাষ্টত পেলি চাই দেখাব চক ন গাইছ কিমান গাড়ীয়ে চক এই আজি প্ৰথম আজি তাৰমানে লক্ষী পূজা আৰু গাড়ী চক আৰু মানুহ ইমান মানুহ হৈছে আৰু এই মেইনটো চাই লওক সেইটোৱে মন্দিৰ মানে আৰু উদ্বোধনীৰ দিনাই মানুহ চাওকচোন কিমান মানুহ হৈছে দেখছি না সঁচাকৈ দেই জিলাপি চক অ ভাই কেনা দেমে কেনাই দাম কেনাই গাইছে আজি প্ৰথম উদ্বোধনী না সেইটো কাৰণে মানুহ অলপ কম হৈছে মানে কি কালিৰ পৰাতো ইয়াত মানুহ নধৰা হৈ যাব আৰু লক্ষী পূজাত আহি ভালো লাগিছে আৰু প্ৰথম গেটখন আপোনালোকক দেখা যায় বোমা চলিছে বোমাৰ মানুহ শুনা পাইছে চাগে আৰু আহি ভাল লাগিল আৰু নাও মানে আৰু এইটো সৰু সুৰা ভিডিঅ' এটা বনাই দিওঁ কালিৰ পৰা আৰু ভাল ভাল ভিডিঅ' বনাম মানে দীঘল ভিডিঅ' বনাম আৰু চাই পেলাই আপোনালোকে ভাল লাগিব আৰু এইটো ভিডিঅ' সকলোৱে চাই থাকক মানে অলপ ভালদৰে আপোনালোকক দেখাই দিওঁ আৰু মানে কি ইয়াত আৰু পূজা বুলিতো আৰু ছোৱালী চয়ে দেখছোঁ আমি অলপ ছোৱালী চোৱাটো বেয়া ভাবি নল'ব কাৰণে এনেহে জাষ্ট কৈছোঁ আৰু ভিডিঅ'ত আৰু লগতে এতিয়া জিলাপি খাওঁ বলক আৰু এটা বস্তু দেখছোঁ লক্ষী পূজাৰ মানে যিকোনো পূজাই হওক মানে গেটবিলাক অলপ চেঞ্জ হয় লক্ষী পূজাৰ গেটখন কিবা বেলেগ চেঞ্জ হৈছে আৰু এই চক কৃষ্ণক ডাইৰেক্ট কৃষ্ণৰ ছবিটো আহি গৈছে আপোনালোকে দেখাই পাইছে চাই লওক মানে বেলেগ আৰু কিন্তু এটা কথা মানুহ কিন্তু কথা কম মনত কিন্তু আজি উদ্বোধনী হিচাপে বহুত মানুহ হৈছে আৰু দেখিছেনে আৰ্মি পুলিচ চক এই আৰ্মি পুলিচে পূৰা দিয়ে আছে দিয়ক আৰু চবতে থাকিবই আজিকালি আৰু অলপ কাজিয়া কিজানি অলপ বেছিকৈ লাগে না সেইটো কাৰণে আৰ্মি চাৰ্মি লাগে লগতে আবাহন থিয়েটাৰো চলি আছে কালিও পিছে আবাহন থিয়েটাৰ চাম মই নাটক কৰা ছোৱালীখন সকলোৱে আহিব চাম একেলগে ভাল লাগিব সেই আবাহন থিয়েটাৰ চক কালি বেছি ধন্যবাদ জনাইছোঁ তালুকদাৰ ডাঙৰীয়া আমি আমাৰ এই পূজা উদ্বোধনী অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ মুখ্য অতিথিৰূপে নলবাৰী জিলাৰ সন্মানীয় উপায়ুক্ত পঞ্চায়তৰ দায়িত্ব আমি আমন্ত্ৰণ জনাইছিলোঁ চৌধুৰী ডাঙৰীয়াই গুৱাহাটীত বিশেষ কামত ব্যস্ত থকাৰ বাবে তেখেতে আজি থাকিব পৰা নাই তেখেতে পৰৱৰ্তী সময়ত আমাৰ গাইছ ভিডিঅ' বুলি আৰু মানে কি জিলাপি ভাই উদ্বোধনী কৰি দিলে কেনাই লাগিল পিছে খাই মজা কেনাই টেষ্ট হৈছে পূজা বুলি জিলাপিয়ে মেইন ন সঁচাকৈ ভাই ময়ো খাওঁ জিলাপি অলপ মানে গাইছ জিলাপিটো মেইন যিকোনো পূজাই হওক পূজাত জিলাপি মেইন হয় না ভাই জিলাপি মেইন আৰু ভাই খাই কেনে লাগছে মজা আৰু পূজাত যিকোনো পূজা নহওক কিয় আপি থাকিব আৰু আপি থকা মানে কি ল'ৰাবিলাক আহিবই সদায় কৈছোঁ ল'ৰাবিলাকে এনে নাহে কিন্তু এই ছোৱালীবিলাকৰ কাৰণে ছোৱালীবিলাকে মানে দুৰ্গা পূজাত বেলেগ এটা উজ্জ্বল হয় আৰু সদায় ছোৱালীবিলাক এনেকৈ ভালদৰে আহিলে বহুত ভাল লাগে ল'ৰাবিলাকে তেতিয়াহে চাই থাকে মানে কিছুমান টিকেট কাটি পেলাই থিয়েটাৰ চবেই পাৰিছে কিন্তু ছোৱালীক চাই থাকে তাতে এনেকুৱা কিছুমান ধুনীয়া ছোৱালী আহে মানে চব ছোৱালীয়ে ধুনীয়া দিয়াচোন সেইটো নকওঁ বাকী আৰু জিলাপি অলপ এনজয় কৰিছোঁ জিলাপি খাই আৰু পূজা বুলি জিলাপিটো মেইনেই আৰু চবেই জানে এইটো বানাইছিলোঁ আজি উদ্বোধনী নাই আৰু লক্ষী পূজা মানুহ চানুহ বেছি নাই সেইটো কাৰণে সৰুকৈ ভিডিঅ'টো বনাই দিছোঁ আৰু কালি নেক্সট টাইম আৰু এটা ডাঙৰ ভিডিঅ' বনাম সেইটো চাই পেলাই ভাল লাগিছে যদি লাইক কৰি কমেণ্ট কৰি জনাবচোন কমেণ্ট কৰি জনাব লাইকটো কেনেকৈ জনাব
চেনেলটো ছাবস্ক্ৰাইব কৰা নাই লগতে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু ভাল ভাল ভিডিঅ' দিবৰ কাৰণে আপোনালোকক মই চেষ্টা কৰিম যাতে আপোনালোকে চাই পেলাই ভাল পায় আৰু ঠিক আছে এতিয়াৰ কাৰণে